আহিলে কিমান বাঢ়িছে তই বহি আছ অকলে অকলে মাতবোলো দিয়া নাই হয় চাৰে 5 মিনিট মানেই হ'ল দে সুপ্ৰভাত তেন্তে ন সুপ্ৰভাত সুপ্ৰভাত চাহ তই যে তোক যে মই মুখস্থ কৰি আহিব দিছিলোঁ সেইখিনি এতিয়া বহি আহিছ নে পঢ়ি আহিছোঁ চাহ তেন্তে আজি মই তোক কুৱেশ্যন কেইটামান কৰিম পাৰিবিনে হ'ব চাহ দে তোক মই আজি 1 নম্বৰ কুৱেশ্যনটো কৰিম তই অসমীয়াত কেতিয়াও মাহৰ নাম কচোন অসমীয়া মাহ মগু মাহ বুট মাহ মাটিমাহ মটৰ মাহ ইত্যাদি চাহ এবাৰ 2 নম্বৰ কুৱেশ্যনটো কম তই পোকটো চিনি পাওঁ তাই বি পোকৰ নাম ক পাওঁ চাহ মা পোক দেউতা পোক আইতা পোক কাকা পোক ইত্যাদি এইবাৰ তোক মই বাক্য ৰচনা কৰিম হ'ব চাহ বাক্য ৰচনা কৰ আলাসৰ লাৰু নাৰিকলৰ লাৰু খাই পাইছোঁ আলাসৰ লাৰুহে আজিলৈকে খোৱা হোৱা নাই এইবাৰ কৰ ডলাহী বগৰী মায়ে আচাৰ বনাব ডলাত মেলি দিয়া বগৰী মই চুৰ কৰি খাওঁ এইবাৰ লাষ্ট কুৱেশ্যন কৰ হাত দীঘল মই হাত দীঘল চাৰ্ট পিন্ধি ভাল পাওঁ শেষত এটাই কওঁ যে মোৰ নিচিনা ষ্টুডেণ্ট আৰু বেলেগ হ'ব নালাগে মই এটা ধেমালি ভিডিঅ' বনাইছিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছিলোঁ যে এনেকুৱা ষ্টুডেণ্ট আৰু নাই নহওক এই ভিডিঅ'টো চাই যদি তোমালোকে অলপ হ'লেও ভাল পালা অলপ হ'লেও যদি মনোৰঞ্জন দিব পাৰিছোঁ তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাষতে যে বেল আইকনটো ক্লিং ক্লিং বজাই দিবা জয় আই অসম